এই মুহূর্তত এটি বিগ ব্রেকিং নিউজ। এইবার হিমন্ত বিশ্ব শর্মাৰ এটি বিশেষ ঘোষণা। আমি যদি ৰিজাল্টৰ সৰু এটা এনালাইচিছ কৰোঁ তেতিয়াহ'লে আমি দেখোঁ আপোনালোকে ইতিমধ্যে চাইছে যে ডিষ্টিংশ্যন এইবাৰ 5,941 ষ্টুডেণ্টে পাইছে, ষ্টাৰ 10,815 ষ্টুডেণ্টে পাইছে, প্ৰথম ডিভিজন 31,522 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে, দ্বিতীয় ডিভিজন 77,850 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাইছে আৰু তৃতীয় ডিভিজন 95,628 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাই অসমৰ ভিতৰতে আটাইতকৈ ভাল ফলাফল কৰিছে 83.92, নলবাৰী জিলাই দ্বিতীয় 78.83 আৰু দৰং জিলাই তৃতীয় 76.35%